Hey guys, স্বাগতম টু 420 মেন এটা ব্লগ। আমি যাম আজি ক'ত? আজি এই গাখীৰ ঢালবা যাম। আজি শাওণ মাহৰ তৃতীয়টো সোমবাৰ। তো আমি যাম মানে মন্দিৰত। ওলোৱা নাই, ওলাই যাম তাৰপিছত দেখাই আছোঁ দেই। গাইজ ওলাই ল'লোঁ আমি মন্দিৰত যাম বুলি। আমি মন্দিৰলৈ বুলি ওলালোঁ মানে অলপ পূজা কৰি আহোঁ, দিন ভাল নহয় সেইকাৰণে দেই। মানে বন্ধুসকলে ইয়াতে ৰখি দিলোঁ কাৰণ মানে পইচা ওলাব পিনি আছে সি পইচা ওলাই লওঁ আগো নহয়, পইচা পাতি নাই আমাৰ, ওলাই লওঁ হৈ যাব চাই ঠিক পাই। গাইজ মানে মন্দিৰটো আহি পালোঁ আমি, এইটোৱে পিনি বৰ দেখাই আছোঁ। চাই লওক শ্ৰী শ্ৰী মুক্তেশ্বৰী দেৱালয়। এইটোৱে মানে ভৰিখন ধুই লওঁ তাৰপিছত মানে এণ্ট্ৰিটো কৰিম দেই। মানে পাহাৰৰ ওপৰত থকা নালাগে মন্দিৰটো। গাইজ দেখাই আছোঁ ৰ'ব দেই, ভালকৈ দেখাই আছোঁ একদম। তো গাইজ সেইটোৱে বাহিৰৰ পৰা মন্দিৰ, মানে এইটো দি এণ্ট্ৰি। এইপিনে মানে হেৰি এটা বনাই আছে, মন্দিৰৰ ভিতৰত বহি আছোঁ। মানুহ আছে ৰ'ব, দেখাই দি আছোঁ দেই। মানুহ আছে আজি অলপ কাৰণ বলবম যে আমাৰ প্ৰসাদ আহি গ'ল। প্ৰসাদ চাওঁ এইপিনি চাওঁ, প্ৰসাদ আহি গ'ল আমাৰ দেই। গাইজ অলপ তলত যাই আছোঁ, তলত আমি মানে ওপৰতে আছোঁ আৰু এতিয়া তলত অলপমান তলত যাই আছোঁ। মানে ভাল লাগে এইপিনি, বেছি দূৰত নহয়, আমাৰ ঘৰৰ পৰা কিমান হ'ব 5 কিলোমিটাৰ বা 6 কিলোমিটাৰ, বেছি দিন নহয়। সেইকাৰণে আহিলোঁ আজি সোমবাৰ, শাওণ মাহৰ তৃতীয়টো সোমবাৰত আহিছোঁ আমি। মানে আমি বেছি দেৰিকৈ আহিলোঁ কেলৈ সেই তো গাইজ মন্দিৰৰ পৰা বাই বাই দিলোঁ মানে ওলাই যাওঁ বাহিৰত দেই। মামাহঁতৰ ওচৰত মানে একবাৰ সোমাই যাওঁ মামাহঁতত। এইটো আছিল মন্দিৰটো। তো গাইজ মামাহঁতৰ ঘৰত আহিলোঁ। ইপিনি বহি আছে, ইপিনি মই বহি আছোঁ। আমি বহি আছোঁ ইয়াৰ পৰা বেট ৰাও। চিলিংখন চাওঁ ন, ভাল লাগছে। ওপৰৰ পৰা বহি তল 1 ফুটমান তলত সোমাই যাব লাগে পুৰা একদম। কি ক'ব মানে আমাৰ চাহটো আহি গ'ল। চাহটো খাই লওঁ মানে খায়ে আছোঁ, মুড়ি আহি আছোঁ দেই। খাই লওঁ ঘৰত যাওঁ, বৰষুণটো এৰিছে মানে। তো হে গাইজ মানে আহিলোঁ মামাহঁতৰ পৰা, মানে মামাহঁতৰ ওচৰতে আছিল মন্দিৰটো, তাতে আহিছিলোঁ মানে বলবম বুলি। মানে ক'তো যোৱা নাছিলোঁ, মানে এইখিনি জেগাটো ভাল লাগিল একদম, নাজাগাটো কিবা এটা ভাল লাগছে মানে। এইপিনি নদী পানী আছে। তো গাইজ সেইকাৰণে ৰখি দিলোঁ বোলো একবাৰ আপোনালোকক দেখাই দিওঁ নাজাগাটো, হয় নহয় বাৰু, হয় নহয়? তো গাইজ মানে ঘৰলৈকে যাওঁ এবাৰ মানে পঠিয়াই দিছোঁ চাই উঠি তেতিয়া ঘৰত যাই লগ পাইছে, হয় নহয়? মানে ৰাস্তাত মই কেতিয়াও কোম্পানী এটা খাব পাৰোঁ দেই। কি চলাই আছে এইখনে মই পঢ়া স্কুলখন। ভিডিঅ' চাইছে এই পূজাবাৰ ভিডিঅ' চাই আছে। আমি ঘৰ পালোঁ। মা কিবা কৰি আছে, কি কৰি? ডিয়াৰ লাভ, তোমাৰ কাৰণে জোন তৰা আনি দিব নোৱাৰোঁ, কিন্তু চাউটা লৈ আনি দিব পাৰিম। পিনে কল চল উলিয়াই থৈ দিছে, মানে ৰাতিলৈকে আমাৰ ঘৰত নাম আছে বুলি ভাবিছে নেকি? নাভাবিব। আমাৰ ঘৰত ৰাতি পুথি যাব আহিব মানে পাঠক এজনে, নতুন পাঠক মানে শিকি আছে দেই গাইজ দেই। এইখিনিতে গাইজ ছোৱালীসকলক কৈছোঁ, ৰিলেশ্যনত আছা বুলি বেছি বাবু বাবু কৰি নাথাকিবা, কাৰণ বাবুৱে এদিন কোলাত মুতি থৈ যাব। তো গাইজ আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব বুজি পোৱা নাই, ময়ে বুজি পোৱা নাই। তো গাইজ আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নবলে পুনৰ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ। বাই বাই। তো সুখত থাকা এণ্ড হাঁহি থাকা। লাভ ইউ অল দেই, বাই বাই। তো গাইজ এইখিনিতে এষাৰ কথা, জীৱনটো কি আচৰিত ন, আমি যাক নিজতকৈ বেছি ভাল পাওঁ তেওঁ বেলেগক